মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6 ম্যাথমেটিক্সৰ পাৰ্ট নং 3 ৰ পৰা মই 12টা প্ৰশ্ন উঠাই লৈছো। এই 12টা প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 ত আছে। এই 12টা প্ৰশ্ন ক্লাছ 6 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যেনেকৈ ইম্পৰ্টেন্ট, বিভিন্ন চাকৰি প্ৰাৰ্থী ইনক্লুডিং টেট, দিস ইজ অলসো মোস্ট ইম্পৰ্টেন্ট। ঠিক আছে, আপোনালোকৰ যিসকলে চাকৰি প্ৰাৰ্থী বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত বহিব, আপোনালোকৰ বেসিক আইডিয়া ক্লিয়াৰ কৰাৰ কাৰণে এই ভিডিওটো মোস্ট ইম্পৰ্টেন্ট হ'ব। আৰু এই যে 12টা প্ৰশ্ন আপোনালোকে দেখা পাইছে, এই 12টা প্ৰশ্নৰ যিকোনো ধৰণৰ প্ৰশ্নই আপোনালোকৰ পৰীক্ষাত কিন্তু আহিব পাৰে। আপোনালোকে ভিডিওটো চালেই গম পাই যাব। তো মই ক্লাছ 6 ৰ গণিতৰ পেজ নম্বৰ 75 ৰ পৰা এই 12টা প্ৰশ্ন উঠাই লৈছো। মোস্ট ইম্পৰ্টেন্ট, ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেও মোস্ট ইম্পৰ্টেন্ট, চাকৰি প্ৰাৰ্থীসকলৰ কাৰণেও মোস্ট ইম্পৰ্টেন্ট। কোৱেশ্চনত কৈছে শুদ্ধটোত শুদ্ধ চিন আৰু অশুদ্ধটোত অশুদ্ধ চিন বা কাটা চিন দিবলৈ কৈছে। কোৱেশ্চনখিনি মই পঢ়িছো। 1 নম্বৰত কৈছে এটা কোণৰ 3টা শীৰ্ষবিন্দু থাকে। এটা কোণৰ 3টা শীৰ্ষবিন্দু থাকে। এটো শুদ্ধ হ'ব নে ভুল হ'ব? এটো এটা কোণ, এটো হল শীৰ্ষবিন্দু। তো এই কোণটোৰ কেইটা শীৰ্ষবিন্দু আছে? এটা। গতিকে ইয়াত কৈছে 3টা থাকে। গতিকে এটো কাটা হ'ব। ভেরি সিম্পল। কিন্তু আইডিয়াবিলাক কিন্তু পৰীক্ষাত আহিলে কিন্তু টাফ হৈ যাব পাৰে। এইবাৰ 2 নম্বৰ, এটা ত্ৰিভুজৰ 3টা কোণ থাকে। এটো শুদ্ধ নে ভুল? এটা ত্ৰিভুজ যদি হয় এটো ত্ৰিভুজ, কেইটা কোণ আছে? এই 3টা কোণ আছে। গতিকে এটো আমাৰ শুদ্ধ হ'ব। খুব ইজি, খুব বেসিক। এইবিলাক এই কথাবিলাকে কিন্তু পৰীক্ষাত আহি যায়, আমি তেতে পাহৰি থাকো। ক্লাছ 6, 7, 8 ৰ ম্যাথছখিনি যদি আপোনালোকে ধুনীয়াকৈ সলভ কৰে, আপোনালোকে টেটত বা বিভিন্ন ধৰণৰ চাকৰি পৰীক্ষাত, ক্লাৰিকেল কেডাৰৰ পৰীক্ষাত আপোনালোকে কোনেও ম্যাথছত ফেইল নকৰে, 100% শিওর। এটা ত্ৰিভুজৰ 3 নম্বৰটো, এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু 3টা একৰেখীয়। একৰেখীয় বিন্দু কাক বোলে? যিবিলাক বিন্দু এটা ৰেখাৰ ওপৰত থাকে। তো এনেকুৱা ধৰণৰ যদি 3টা বিন্দু থাকে একৰেখীয়, তেতিয়াহ'লে এটো ত্ৰিভুজ হ'ব নেকি? ত্ৰিভুজত কেতিয়াও একৰেখীয় নহ'ব। এনেকুৱা হ'লেহে ত্ৰিভুজ অংকন কৰিব পৰা যাব। গতিকে এইটো ভুল। ঠিক আছে, মনত ৰাখিব। 4 নম্বৰ, ত্ৰিভুজ এটা বন্ধ বক্ৰ। ত্ৰিভুজৰ তিনিওফালে বন্ধ হৈ থাকে। গতিকে এইটো বন্ধ বক্ৰ, কোনোফালে খোলা নাই। গতিকে এইটো আমাৰ শুদ্ধ। ক্লিয়াৰ? এইবাৰ 5 নম্বৰ, এটা চতুৰ্ভুজৰ চাৰিডাল কৰ্ণ থাকে। চতুৰ্ভুজ এটাৰ চাৰিডাল কৰ্ণ থাকে নেকি? চতুৰ্ভুজ অংকন কৰি মই দেখাইছো আপোনালোকক। এইটো এটা চতুৰ্ভুজ। কৰ্ণ মানে কি? বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডডালক কৰ্ণ বুলি কোৱা হয়। তো এডাল হল, এইটো এডাল হল। কেইডাল হল? হল দুডাল। ইয়াতে কৈছে চাৰিডালৰ কথা। গতিকে এইটো আমাৰ ভুল। ঠিক আছে। এইবাৰ 6 নম্বৰ, এটা চতুৰ্ভুজৰ প্ৰতিটো বাহুৱেই এটাই আনটোৰ লগত কটাকটি কৰে। এটা চতুৰ্ভুজৰ প্ৰতিটো বাহু, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, প্ৰতিটো এই বিন্দুবিলাকত কটাকটি কৰিছে নে নাই? কৰিছে। গতিকে এইটো শুদ্ধ হ'ব। 7 নম্বৰ, বৃত্ত এটাৰ অসংখ্য ব্যাসাৰ্ধ থাকে। এইটো যদি বৃত্ত হয়, কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈ টনা ৰেখাখণ্ডবিলাককে ব্যাসাৰ্ধ বুলি কোৱা হয়। কেন্দ্ৰৰ পৰা আমি কিমানডাল টানিব পাৰো? অসংখ্য টানিব পাৰো। গতিকে এইটো আমাৰ শুদ্ধ। তো এইবিলাক বেসিক কনসেপ্ট, খুব ইম্পৰ্টেন্ট। এইবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাবিলাকত আহি থাকে। চাব। 8 নম্বৰ, বৃত্তৰ সকলো জ্যাই পৰস্পৰ সমান। জ্যা কাক বোলে? জ্যাৰ সংজ্ঞাটো আমি জানিব লাগিব। বৃত্তৰ পৰিধি সংযোগী যিকোনো, বৃত্তৰ পৰিধিত যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালকে জ্যা বুলি কোৱা হয়। গতিকে ইয়াত যিমান দীঘল হ'ব, ইয়াততো সিমান দীঘল নহ'ব, বা এইটো আৰু বেছি ডাঙৰ হ'ব। গতিকে এইটো আমাৰ ভুল। বৃত্তৰ জ্যাবিলাক সমান নহয়, এইবিলাক অসমান। গতিকে সমান কৈছে, গতিকে কটা। 9 নম্বৰ কি কৈছে চাওক। বৃত্তৰ কেন্দ্ৰটো বৃত্তৰ বহিৰ্ভাগত থাকে। বৃত্তৰ যিটো কেন্দ্ৰ হ'ব, বৃত্তৰ কেন্দ্ৰ বৃত্তৰ বহিৰ্ভাগত থাকে নেকি? নহয়, বৃত্তৰ অন্তঃভাগত থাকে। গতিকে এইটো বহিৰ্ভাগত থকা কথা কৈছে, এইটো ভুল। ক্লিয়াৰ? এইবাৰ 10 নম্বৰটো চাওক। অৰ্ধবৃত্ততকৈ সৰু চাপবোৰ লঘু চাপ। অৰ্ধবৃত্ততকৈ যিবিলাক সৰু চাপ সেইবিলাক লঘু চাপ হয়। এইটো কথা ৰাইট। অৰ্ধবৃত্ত, বৃত্ত এইটো হল অৰ্ধবৃত্ত। ব্যাসাৰ্ধই ব্যাসে বৃত্তটোক দুটা ভাগত ভাগ কৰে। সেই অংশ দুটাৰ নাম হল অৰ্ধবৃত্ত, ব্যাস। ঠিক আছে। কিন্তু ব্যাসতকৈ যদি সৰু এটা চাপ হয়, এইটো অৰ্ধবৃত্ত সৰু চাপে কি কৰে? অৰ্ধবৃত্ততকৈ সৰু চাপবোৰ লঘু চাপ। পাস সৰু চাপবিলাক লঘু চাপ, আৰু অৰ্ধবৃত্ততকৈ ডাঙৰটোৰ নাম হল গুৰু চাপ। এইটো কাৰেক্ট। এইটো আমাৰ শুদ্ধ। ঠিক আছে। এইবাৰ 11 নম্বৰ, বৃত্তৰ যিকোনো এটা চাপ আৰু চাপটোৰ প্ৰান্তবিন্দু সংযোগী জ্যাডালে আগুৰি থকা অংশটোক বৃত্তকলা বোলে। তাৰমানে বৃত্তটো এনেকুৱা যদি হয়, এইটো এটা চাপ, বৃত্তৰ এইটো জ্যা আৰু এই চাপে আগুৰি থকা অংশখিনিক বৃত্তকলা বুলি কোৱা হয়। এইটো বৃত্তকলা বুলি কোৱা নহয়, এইটো ভুল। ঠিক আছে।
এইবাৰ 12 নম্বৰ অৰ্ধবৃত্ততকৈ ডাঙৰ চাপে উৎপন্ন কৰা বৃত্তকলাক গুৰু বৃত্তকলা বোলে অৰ্ধবৃত্ততকৈ ডাঙৰ চাপে যেন ইয়াতে বুজাইছে অৰ্ধবৃত্ত এইটো হল অৰ্ধবৃত্ততকৈ সৰু আৰু এইটো হল অৰ্ধবৃত্ততকৈ ডাঙৰ কি বুলি কোৱা হয় এটুক গুৰু বৃত্তকলা বুলি কোৱা হয় ঠিক আছে তাৰ মানে এটো কাৰেক্ট 12 নম্বৰটো আমাৰ শুদ্ধ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু বিভিন্ন চাকৰি প্ৰাৰ্থীসকল আজিৰ ভিডিঅ'ত এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'টো ভালকৈ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ